আপোনাৰ চাৰিওফালে ধাৰ হৈছে, বহুত চেষ্টা কৰিছে, ধাৰ মুক্ত হ'ব পৰা নাই আপুনি। গতিকে ধাৰ ঋণৰ পৰা মুক্ত হ'বৰ বাবে এই বিধিটো কৰক। প্ৰতিদিনে পুৱা শ্ৰীসূক্ত পাঠ কৰক। বিশেষকৈ শুক্ৰবাৰে 3 বাৰকৈ পাঠ কৰক। বগা কাপোৰ পৰিধান কৰি মা লক্ষ্মীক পূজা কৰক। পদুম ফুল আৰু ক্ষীৰ আগবঢ়াওক। আৰু এই বিধিটো উল্লেখ আছে ঋগ্বেদ মণ্ডল 10 সূক্ত 121 মন্ত্ৰ 1। শ্ৰীসূক্তম পঠতু নিত্যম ঋণম নশ্যতি তৎক্ষণাৎ ধনম সমৃদ্ধিম প্ৰাপুতি শ্ৰীমদ্যক্তা ইউতা নৰহ। আৰু ইয়াতো এইটো উল্লেখ আছে দৈনিক শ্ৰীসূক্ত যিগৰাকী পাঠ কৰে তেওঁৰ জীৱনত বা তেওঁৰ ঘৰখনত ধন সম্পত্তি বৃদ্ধি পায় আৰু ঋণৰ পৰা মুক্ত হয়। আৰু বিজ্ঞানৰ দৃষ্টিভংগীৰে যদি চাবলৈ যাওঁ, নিয়মিত পাঠ কৰাজনৰ মগজু শান্ত হয় আৰু সঠিক বিত্তীয় পৰিকল্পনাৰে, সঠিক প্লেনিঙেৰে ঋণৰ পৰা মুক্তি সম্ভৱ হয়। কম সময়ত যিখিনি পাৰো উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো। সৰু উপায় কৰি চাব, লগতে কৰ্ম কৰক, সুফল পাব।